ৰাতিৰ প্ৰায় ৩:১৭ বজিছিল আৰু সেইটো সময়ত মায়ঙৰ কিছু অংশত কুকুৰবোৰে বৰ বেয়াকৈ ভুকি আছিল আৰু সেইটো সময়ত মায়ঙৰ স্থানীয় মানুহখিনিয়ে দৰ্জা খিৰিকী বন্ধ কৰি নিজৰ ঘৰতে সোমাই আছিল। কাৰণ তেওঁলোকে জানিছিল যে যেতিয়া মায়ঙৰ বতাহত এনেকুৱা ধৰণৰ ঠাণ্ডা আৰু ওজন হৈ পৰে তেতিয়া মায়ঙত কিবা নহয় কিবা এটা দুৰ্ঘটনা ঘটে। সেইদিনাখন ৰাতি মায়ং গাঁৱৰ বাহিৰৰ এখন বহুত পুৰণি বাঁহৰ জংঘলৰ পৰা এজনী মহিলাৰ বহুত জোৰকৈ হাঁহি থকা চিঞৰ গাঁৱৰ মানুহবিলাকে শুনিবলৈ পাই আছিল। হাঁহিবোৰ কেতিয়াবা লাহে লাহে, কেতিয়াবা বৰ জোৰকৈ আৰু কেতিয়াবা হঠাৎ বন্ধ হৈ যায়। সেই হাঁহিটো বহুত ভয়ানক আছিল আৰু গাঁৱৰ মানুহবোৰে সেইবোৰ বৰ স্পষ্টকৈ শুনিবলৈ পাই আছিল। কিন্তু হঠাৎ এনেকুৱা মায়ঙত কি হৈছিলে য'ত নেকি এনেকুৱা এটা ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছিল। ৰাহুল, যাৰ বয়স ২৮ বছৰ, যোনে গুৱাহাটীত চাকৰি কৰিছিল আৰু তাৰ ঘৰ মায়ঙৰ সৰু এটা অঞ্চলত আছিল। এদিন ৰাহুলে কিবা কামত ক'ৰবালৈ যাওঁতে হঠাৎ তাৰ এজনী ছোৱালীৰ লগত চিনাকি হয় আৰু সেইজনী ছোৱালীৰ নাম হৈছে মীৰা। মীৰায়ে বহুত কম কথা কৈছিল, কিন্তু যেতিয়া মীৰাক ভালদৰে চোৱা যায় তাইৰ মুখত যেন এটা বহুত বেলেগ ধৰণৰ ৰহস্য সোমাই আছিল। এনেকুৱা লাগে যেন দেখিবলৈ যেন তাই আমাৰ মাজৰ নহয়েই। ৰাহুলে মীৰাক বহুত ভাল পাইছিল। সি তাইৰ লগত টাইম স্পেণ্ড কৰি বহুত ভাল পাইছিল। লাহে লাহে সেই ভালপোৱাটো বিয়ালৈকে আগবাঢ়িল আৰু যেতিয়া এই কথাবোৰ গাঁৱৰ মানুহখিনিয়ে গম পালে তেতিয়া গাঁৱৰ মানুহখিনিয়ে ৰাহুলক বহুত বাধা দিছিল। কিন্তু তাৰ পিছতো ৰাহুলে গাঁৱৰ মানুহৰ কথা নুশুনিলে আৰু সি প্ৰায় মীৰাহঁতৰ ঘৰত গৈ থাকে। গাঁৱৰ মানুহখিনিয়ে ইয়াতেও বাধা দিছিল যে তুমি ৰাতি হওক দিনত হওক মীৰাৰ ঘৰত বেছিকৈ নেযাবা। কিন্তু তাৰ পিছতো ৰাহুল তাইক বিয়া পাতিবহি বিচাৰিছিল আৰু কেইদিনমান পিছতে ৰাহুলে গাঁৱৰ সকলোৰে কথা অমান্য কৰি এদিন মীৰাৰ লগত বিয়া পাতে। ৰাহুলৰ বিয়াৰ দিনাখন ৰাতি প্ৰায় ২টামান বজাত ৰাহুল আৰু মীৰা শুই আছিল। এনেতে ৰাহুলে কিবা শব্দ শুনিলে যেন তাৰ খুৰৰ ওপৰেৰে কোনোবা খোজ কাঢ়ি আছে আৰু সি বৰ আচৰিত পালে যে এনেকুৱা কিহৰ শব্দ হ'ব পাৰে আৰু তাৰ বাবে সেইবোৰ চাবৰ বাবে সি বিচনাৰ পৰা উঠি খিৰিকীখন খুলি পেলাই বাহিৰৰ পিনে চালে আৰু যেতিয়া সি বাহিৰৰ পিনে চায় তেতিয়া দেখে যেন বৰষুণৰ টোপাল, বতাহ সকলোবোৰ যেন ৰাহুলৰ ঘৰৰ পৰা ওলোটা পিনে ঘূৰি গৈ আছে, যেন তেওঁলোকেও ৰাহুলৰ ঘৰৰ পৰা ভয় খাই আছে আৰু ৰাহুলৰ ঘৰৰ ওচৰ পিনেও আহিব বিচৰা নাই। ৰাহুলে এনেকৈ চাই আচৰিত খায়ে আছিল। হঠাতে তাৰ পিছপিনৰ পৰা মীৰাই মাত লগায় আৰু মীৰায়ে কয় যে খিৰিকীখন বন্ধ কৰি দিয়া, কাৰণ মায়ঙৰ ৰাতি খিৰিকী খুলি এনেদৰে বাহিৰৰ পিনে চোৱাটো উচিত নহয়। এনেকৈয়ে ৰাহুলৰ বিয়াৰ কেইদিনমান গ'ল আৰু বিয়াৰ কেইদিনমান পিছতে ৰাহুলে অনুভৱ কৰে আৰু সি দেখে যে তাৰ বুকুত যেন কোনোবাই খামুচিছে, বহুত বেয়াকৈ তাৰ বুকুত যেন চিন আছে কোনোবাই খামুচি থকা আৰু সি লাহে লাহে বহুত দুৰ্বল হৈ পৰিছিল। তাৰ যেন দেহত তেজৰ পৰিমাণ বহুত কমি গৈছিল আৰু ৰাহুলে বিয়াৰ পৰাই সদায় ৰাতি কেৱল এটাই সপোন দেখে, এখন বহুত ভয়ানক কলা জংঘল য'ত মীৰায়ে ৰঙা শাৰী পিন্ধি তাৰ ওচৰলৈ আহে আৰু তাৰ কাণৰ ওচৰত ফুচফুচকৈ ক'বলৈ ধৰে, তোমাৰ জীৱন কেৱল এতিয়া মোৰহে। এদিন ৰাতি প্ৰায় ২টামান বজাত ৰাহুলে টোপনিৰ পৰা সাৰ পালে আৰু যেতিয়া টোপনিতে সি বাগৰ সলায় তেতিয়া দেখে মীৰা বিচনাত নাছিল আৰু তেতিয়াই সি বৰ আচৰিত পালে যে ইমান ৰাতিখন তাইনো ক'ত গৈছে। তেতিয়া সি বিচনাৰ পৰা উঠি গোটেই ঘৰটোতে মীৰাক বিচাৰিব ধৰে, কিন্তু যেতিয়া গোটেই ঘৰটোত মীৰাক নেপায় তেতিয়া সি আৰু বেছিকৈ আচৰিত হয় যে ইমান ৰাতিখন তাইনো ক'ত গ'ল। তাৰপিছত ৰাহুলে ঘৰৰ বাহিৰ ওলাই ঘৰৰ পিছপিনে চাব ধৰে আৰু এনেকৈ বিচাৰি বিচাৰি যেতিয়া সি অলপ আগলৈ যায় তাৰ ঘৰৰ বস্তিৰ পিনে এজোপা বহুত ডাঙৰ আহঁতৰ গছ আছিল আৰু তাৰ তলতে সি দেখে যে মীৰা তাত বহি আছে।
ৰাহুলে যেতিয়া মীৰাক এই অৱস্থাটোত দেখিছিল সি বৰ ভয় খালে আৰু হঠাতে লাহেকৈ দৌৰ মাৰি এজোপা সৰু গছৰ পিছপিনে লুকাই সেই পৰিৱেশটো চাবলৈ ধৰে আৰু দেখে মীৰা য'ত বহি আছিল তাইৰ চাৰিওপিনে আধা জ্বলা মানুহৰ হাত দি আৰু তাই যেন কিবা এটা আঙুলিৰে মাটিত কিবা এটা চিহ্ন বনাই আছিল আৰু তাই সম্পূৰ্ণ বগা সাজ পৰিধান কৰি আছিল আৰু মীৰাই মুখৰ ভিতৰতে যেন কিবা মনে মনে কৈ আছিল। এনেকুৱা লাগিছিল যেন তাই কিবা মন্ত্ৰ পঢ়ি আছিল। ৰাহুলে এইবোৰ ঘটনা দেখি তাৰ হাত ভৰি কঁপিবলৈ ধৰিলে। সি যেন সেই গছজোপাৰ পিছপিনে জমি গৈছিল। ৰাহুলে এনেকৈ মীৰাৰ ফালে চায়েই আছিল আৰু হঠাতে মীৰাৰ গলটো যেন ৰাহুলৰ পিনে 180 ডিগ্ৰী ঘূৰি গ'ল, কিন্তু তাইৰ শৰীৰটো অলপো ইফাল সিফাল হিলা নাছিল। তাই তেনেকৈ বহি আছিল, কেৱল গলটোহে ৰাহুলৰ পিনে ঘূৰি গৈছিল। আৰু ৰাহুলে এইবোৰ দেখি অকণো দেৰি নকৰাকৈ তাৰ পৰা তৎক্ষণাতে পলাবলৈ ধৰে। যেনি তেনি সেই ৰাতিখন গ'ল। ঘটনাটোৰ পিছদিনাখন ৰাহুলে দেৰি নকৰি ৰাতিপুৱাই গাঁৱৰে এজন বৰ জনা বুজা তান্ত্ৰিকৰ ঘৰত যায় আৰু তান্ত্ৰিকজনৰ ঘৰত গৈ ৰাহুলে তাৰ লগত ঘটা প্ৰতিটো ঘটনা তান্ত্ৰিকজনক খুলি পেলাই ক'লে। আৰু তান্ত্ৰিকজনে যেতিয়া এইবোৰ কথা শুনিলে আৰু শুনি পেলাই সি কয় যে মীৰা তোমাৰ দৰে কোনো সাধাৰণ ছোৱালী নহয় আৰু তাই কোনো সাধাৰণ ডাইনীও নহয়। তাই মায়ং গাঁৱৰ বহুত বেয়া কলা শক্তিৰ সভ্যতাৰ হয় আৰু তেওঁলোকৰ এইটো নিয়ম বহুত আগৰ পৰা চলি আহিছে। ভাল ভাল মানুহক বিয়া পাতি তেওঁলোকৰ আত্মাবোৰ লাহে লাহে খাবলৈ ধৰে। ৰাহুলে তান্ত্ৰিকৰ কথাবোৰ যদিও শুনিছিল কিন্তু সি ইমান গুৰুত্ব নিদিলে, কাৰণ সি এজন পঢ়া লিখা ল'ৰা আছিল আৰু সি এইবোৰত বিশ্বাস তেনেকৈ কৰা নাছিল। আৰু তাৰে কেইদিনমান পিছতে এদিন ৰাতি গোটেই মায়ং গাঁওখন যেন এন্ধাৰত ডুবি গৈছিল। কোনো এটা ঘৰত অলপো সামান্য পোহৰো নাছিল আৰু সেইটো সময়তে মীৰা ঘৰৰ পৰা বাহিৰলৈ যাবলৈ ধৰে আৰু ৰাহুলে এইবোৰ দেখি মীৰাৰ পিছে পিছে যাবলৈ ধৰে। ৰাহুলে যেতিয়া মীৰাক পিছা কৰি আছিল সি ন'টিছ কৰি আছিল যে মীৰাই বেলেগত নহয়, তাই গাঁৱৰ সেই পুৰণি জংঘলখনৰ পিনে গৈ আছিল। হঠাৎ ৰাহুলে মীৰাক নেদেখা হৈ গ'ল আৰু যেতিয়া সি ইপিনে সিপিনে ঘূৰি ঘূৰি চালে আৰু সি হঠাতে এনেকুৱা এটা পৰিৱেশ দেখে যিটো দেখি সি তাতেই যেন বৰফৰ দৰে জমি যায়। সি দেখিছিল যে মীৰা বতাহত উৰি আছিল। তাইৰ চুলিবোৰ এনেকৈ বতাহত উৰি আছিল যেন তাই পানীত সাঁতুৰি আছিল। তাইৰ চকুবোৰ গোটেইটো ক'লা আৰু তাইৰ মুখৰ পৰা কিবা ভয়ানক শব্দ ওলাই আছিল। আৰু ৰাহুলে এনেকৈ তাইক চাই থাকোঁতেই হঠাৎ মীৰাই বৰ জোৰকৈ চিল্লাবলৈ ধৰে। ৰাহুলে সেই ঘটনাবোৰ একে ধ্যানে চাই আছিল আৰু যেতিয়া মীৰাই চিল্লাই আছিল হঠাতে তাইৰ চিঞৰ বন্ধ হ'ল আৰু তাই ৰাহুলৰ পিনে চাই পেলাই ক'ব ধৰিলে, তুমি মোক ভাল পাইছিলা আৰু সেয়ে তুমি আজি মৰিব লাগিব। ৰাহুলৰ সেইবোৰ শুনি হাত ভৰি কঁপিবলৈ ধৰিলে আৰু তেতিয়াই যেন এনেকুৱা হ'ল যেন ৰাহুলৰ হঠাৎ সাহস আহিল, কাৰণ ৰাহুলৰ পিছপিনেৰে গোটেই গাঁৱৰ মানুহ হাতত জুই কিতাপ এইবোৰ লৈ পেলাই কিবা মুখৰ ভিতৰতে মন্ত্ৰ মাৰি মাৰি ৰাহুলৰ কাষ চাপি আহিলে আৰু মীৰাক বহুত খঙত চাব ধৰিলে। গাঁৱৰ মানুহখিনিয়ে যেতিয়া মীৰাৰ কাষ চাপিলে তেওঁলোকে জুইৰ পৰিমাণটো আৰু বঢ়াই দিলে। তেওঁলোকে চাৰিওপিনে জুই লগাই দিলে যেন মীৰাই সেই জুই চেৰাই পিনে ক'তো যাব নোৱাৰে আৰু তাই জুইৰ মাজতে ৰৈ থাকে। মীৰাই এইবোৰ চাই জোৰ জোৰকৈ চিল্লাবলৈ ধৰিলে। তাই হাঁহিছে নে কান্দিছে একো ধৰিব পৰা অৱস্থা নাছিল। মীৰাৰ চিঞৰটো সেইটো সময়ত শুনিবলৈ এনেকুৱা লগাই নাছিল যে কোনোবা ছোৱালীৰ চিঞৰ। এনেকুৱা লাগি আছিল যেন হাজাৰ হাজাৰ মানুহে একেলগে চিঞৰি আছিল। আৰু হঠাতে গাঁৱৰ মানুহখিনিয়ে মন্ত্ৰৰ শব্দবোৰ আৰু জোৰ জোৰকৈ চিঞৰি চিঞৰি ক'বলৈ ধৰিলে যেন তেওঁলোকে মীৰাতকৈ জোৰ জোৰকৈ চিল্লাব বিচাৰিছে আৰু মন্ত্ৰৰ শব্দবোৰ মীৰাৰ কাণলৈ পঠিয়াব বিচাৰিছে। আৰু এনেকুৱা হৈ গ'ল সেই মন্ত্ৰৰ যেতিয়া চিঞৰটো বাঢ়ি গ'ল তেতিয়া মীৰা হঠাতে মাটিৰ তললৈ যাব ধৰিলে, যেন তাইৰ শৰীৰটোৱে মাটি হ'ব ধৰিলে। মীৰা মাটিৰ তলৰ পিনে এনেকৈ সোমাই গৈ আছিল যেন তাই নিজে সোমাই যোৱা নাই, যেন কোনোবাই মাটিৰ তলৰ পৰা
তাইক তললৈ টানি আছিল। মীৰাই লাহে লাহে মাটিৰ তলত যোৱাৰ পিছতেই সেই ঠাইটো যেন লাহে লাহে ঠাণ্ডা হৈ পৰিল। ঘটনাটোৰ পিছদিনাখন গোটেই গাঁৱৰ অৱস্থাটো আগৰ দৰেই হৈ পৰিল আৰু ৰাহুল জিন্দাই আছিল আৰু সি বৰ্তমান মেডিকেলৰ এখন বেডত আছিল। ৰাহুলৰ অৱস্থা ডক্তৰে দেখি কোনো ধৰণৰ উত্তৰ দিব পৰা নাছিল যে তাৰ হৈছে কি। কোনো ডক্তৰে ধৰিব পৰা নাছিল যে তাৰ কি বেমাৰ হৈছে নে ৰিপৰ্টত কিবা বেমাৰ ধৰাত পৰিছিল। আৰু তাৰ একো ধৰণৰ ৰিপৰ্ট নোপোৱা বাবে দুদিনমান পিছতেই ডক্তৰে তাক মেডিকেলৰ পৰা ৰিলিজ কৰি দিলে। মেডিকেলৰ পৰা অহাৰ দিনাখন ৰাতি প্ৰায় 12:30মান বজাত ৰাহুল বিচনাত শুই আছিল আৰু হঠাতে সি শব্দ শুনিলে যেন তাৰ ঘৰৰ ওপৰত কোনোবা খোজকাঢ়ি আছে। ৰাহুলে ভয় ভয়কৈ এইবোৰ শুনিয়ে আছিল। এনেতে তাৰ কাণত কিবা ফুচফুচনি শব্দ আহিলে আৰু লাহে লাহে সেই ফুচফুচনিটো স্পষ্ট হ'ল আৰু সেই ফুচফুচনিটোত এইটো কথা কোৱা গৈছিল যে মই এতিয়াও মৰা নাই আৰু মই কেতিয়াও মৰিব নোৱাৰোঁ, কাৰণ তুমি মোৰ সকলো সঁচা ঘটনা এতিয়াও শুনা নাই। আৰু এইখিনি কথা শেষ হোৱাৰ পিছতে ৰাহুলৰ ঘৰৰ গোটেই দৰজা খিৰিকী জোৰকৈ যেন খুলি গ'ল। আশা কৰোঁ গাইজ আপোনালোকে গোটেই কাহিনীটো ভালদৰে শুনিছে আৰু আপোনালোকৰ শুনি নিশ্চয় ভাল লাগিছে। আৰু যদি সঁচাই এই ঘটনাটো আপোনালোকৰ শুনি ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ চেনেলৰ প্ৰতিটো ঘটনা কাল্পনিকৰ লগতে সঁচা ঘটনাৰ সৈতে জড়িত থাকে, কিন্তু এইটোকে সঁচা ঘটনা বুলি ভাবি আপোনালোকে কাৰো লগত যাতে চৰ্চা নকৰে। আৰু আমাৰ চেনেলৰ উদ্দেশ্য কোনো অন্ধবিশ্বাসক বঢ়োৱা নহয়, কেৱল আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে। ধন্যবাদ।